নমস্কাৰ বন্ধুসকল। মই এটা ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। আচলতে ব্লগ নহয়, এইটো দেউতাই মাৰ কাৰণে চেৰেকী বনাই আছিলে নিজ হাতেৰে, আৰু মই তাকে মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু অকল মোৰ কেমেৰাতে কিয়, মোৰ মোবাইলতে কিয়, এই গোটেইখিনি দৃশ্য আপোনালোককো দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। চাই থাকক আপোনালোকে অলপ। এনেকৈ বনাই আছে, এডাল, দুডাল, তিনিডাল, চাৰিডাল। এইকেইটা ওপৰত দুডাল হ'ব, তলত দুডাল হ'ব, বহলাব। আৰু এনেকৈ কাঠি এডাল, দুডাল, আৰু আছে, অকল দুডালেইটো নহ'ব, এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছডাল, সাতডাল, আঠডাল। আৰু এইটো কি বনাব, মাজৰ লাঠিটো চাগে, আৰু মাজৰ লাঠিটোত থাকি পিনেহে আৰু চেৰেকীটো ঘূৰিব, তাক কৰি ঘোঁৰা দি ঘূৰিব বুলি কয় যে, তেনেকৈ ঘূৰিব। আৰু প্ৰায় বনাই সম্পূৰ্ণ হ'বলৈ হৈছেই, আৰু মই চাই আছোঁ। আৰু এয়া আমাৰ দেউতা নতুন বাৰান্দাত বহি যিসকলে চেৰেকী বনাব জানে বা এইবোৰ চব কাম জানেই বা কেনেকৈ কৰে সেই কথা জানেই, তেওঁলোকে ইগন'ৰ কৰিবলৈ তেওঁলোকক কোৱা হৈছে এই ভিডিঅ'টোৰ যোগেদি। আৰু মই এনেই মোৰ স্মৃতিৰ বাবে, আৰু যিসকলে নাজানে বা চাব বিচাৰে তেওঁলোকৰ কাৰণেহে ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো মাজতে কৰিব নোৱাৰিলোঁ, 4-ছটানো কেনেকৈ ফুটা কৰে, আকৌ 8ডাল কাঠি কেনেকৈনো বান্ধে, আৰু মাজৰ লাঠিডাল কেনেকৈনো লগায়, যিহেতু মই কামত যাবলগীয়া হ'ল। তথাপি যিখিনি আছিলে সেইখিনিকে মই দি দিছোঁ। আৰু এতিয়া সেয়া চাব পাৰে, এতিয়া কেনেকৈনো বান্ধি পিনে যিটো ৰেডি হৈ যোৱা চেৰেকীটোহে এনেকৈ চাব লাগিব। এয়া 4ডাল, 4-ছটা এনেকৈ বান্ধিলে ফুটা কৰি, আৰু 8ডাল কাঠি বান্ধিলে, আৰু মাজতে লাঠিডাল ঘূৰিছে, আৰু ঘূৰ চেৰেকী ঘূৰ। ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টো ইমানলৈ চাই থকাৰ কাৰণে। আৰু আগলৈ এনেকৈ দেউতাই কৰা কামবোৰ আৰু মই নিজেও কৰা কামবোৰৰ ভিডিঅ' দি থাকিম। ধন্যবাদ।